ছাত্ৰ ছাত্ৰীসকল আজি মই নেৰেশ্যনৰ পাৰ্ট 3 টো আৰম্ভ কৰিব লৈছো প্ৰথম পাৰ্ট 1 আৰু পাৰ্ট 2 মই কেইটামান খুব লাগতিয়াল কথা কৈছিলো এবাৰ আহিলে পাৰ্ট 3 ইয়াৰ প্ৰথমটো বাক্য চোৱা ইয়াত কৈছে হি সেড টু মি আই ডিড দা ওয়ার্ক মই আগতে কেইবাবাৰো কৈছো যে আমি যেতিয়া উদ্ধকমাৰ ভিতৰত এটা ভাৰ্ব পাম এই ভাৰ্বটো আমি টেন্স সলনি কৰিব লাগিব যদি উদ্ধকমাৰ বাহিৰত আমি থকা ভাৰ্বটো আমি যদি পাস্ট টেন্সত পাওঁ ইয়াত এটো দিয়া আছে পাস্ট টেন্সত প্ৰথম কথা প্ৰথমৰ পৰা আমি যাওঁ এই ভাৰ্বটোৰ পিছফালে অবজেক্ট আছে মই আগৰ ভিডিঅ'ত কৈছো যে ইয়াৰ পিছফালে যদি অবজেক্ট থাকে তেতিয়া এটো হ'ব told said থাকিলে হৈ যাব told গতিকে he told me তাৰপিছত that বহিলে ইয়াত আমি আই পাইছো মই আগতে কৈছো যে আই মি মায়ে সদায় সাবজেক্টটো বুজাই মানে প্ৰথমত থকাটো বুজাই গতিকে ইয়াত আইটোৱে কাক বুজালে হি গতিকে এটো হৈ গল হি told me that he আৰু সবতকে বেছি দৰকাৰী কথাটো হল এতিয়া যে ইয়াত আছে past tenseত এই ভাৰ্বটো উদ্ধকমাৰ বাহিৰত থকা ভাৰ্বটো আছে past tenseত এইটো আছে past tenseত মানে উদ্ধকমাৰ ভিতৰত থকা ভাৰ্বটো আছে past tenseত মানে ৰিপৰ্টেড স্পিচ আৰু ৰিপৰ্টেড ভাৰ্ব স্পিচৰ ভাৰ্ব আৰু ৰিপৰ্টিং ভাৰ্ব দুইটা যদি past tenseত থাকে তেতিয়া কি কৰিব লাগে এটো past perfect কৰি দিব লাগে এটো past tenseত আছে এটো past tenseত আছে দুইটা past tense মিলি পেলাই কি হৈ যাব past perfect হ'বলৈ আমি কি কৰিব লাগিব had লগাব লাগে আৰু ভাৰ্বৰ past participle গতিকে এটো হৈ গল he had done the work he said to me I did the work to হৈ গল he told me that he had done the work কেনেকৈ হল যে আমি পাইছিলো saidৰ পিছফালে অবজেক্ট থাকিলে told হয় গতিকে আমি told বহালো এটো assertive sentence গতিকে ইয়াত that বহিলে আগতে মই কৈছিলো যে I me মায়ে সদায় প্ৰথমটোক বুজাই you yourে সদায় পিছৰটোক বুজাই ইয়াত I আছিল আইটোৱে হিক বুজালে গতিকে হি হল আৰু আমাৰ যে ফৰ্মুলা আছিল যে ইয়াত যদি past tense পাও এটো past tense পাও দুইটা past tense হলে এটো past perfect হৈ যায় দ্বিতীয় বাক্যটো চোৱা ইয়াত কৈছে হি said to me I was reading a book ইয়াতো একে হি আছিল হি বহিলে saidৰ পিছফালে অবজেক্ট আছে to me বুলি গতিকে হি told me হল এটো assertive sentence গতিকে that বহিলে ইয়াতো আইটোৱে কাক বুজাইছে প্ৰথমটোক গতিকে ইয়াত কি হ'ব হি আৰু ইয়াত আছে past tenseত আৰু উদ্ধকমাৰ ভিতৰত আমি কি পালো past continuous এটো যদি past tenseত থাকে আৰু উদ্ধকমাৰ ভিতৰত যদি past continuous থাকে তেতিয়া কৰি দিব লাগিব past perfect continuous tense সেই কাৰণে he told me that he হল ইয়াত আছিল I was reading এটো past perfect continuous কৰিবলৈ হলে কি হ'ব had been reading গতিকে I was reading a book to হৈ গল he had been reading a book এই দুটাই আছিল খুব দৰকাৰী মানে আমাৰ 3 নম্বৰ পাৰ্টত এই টেন্স কেনেকৈ সলনি হয় এইটো বস্তু বুজাই দিছো